নমস্কাৰ সকলোকে ফাইনেলি আজি বিয়া ডেটটো পাই গ'ল আজি হৈছে বিয়া মে 25 তাৰিখ বিয়া ঘৰ বুলি গোটেই উদুলি মুদুলি পৰিৱেশ আনফালে এয়া কইনা দেউতাক আৰু দেউতাকৰটো ব্যস্ততা ইমানেই অকণো টাইমে সময় ল'ব পৰা নাই আনফালে আমি সকলোৱে যাব লৈছোঁ পানী তুলিবৰ কাৰণে কাৰণ প্ৰথম পানী তুলিব লাগিব তাৰপিছতহে কইনা গা ধোৱা হয় আৰু এয়া আমি সকলোৱে ওলাইছোঁ পানী তুলিবলৈ বুলি আগফালেও গাড়ীত গৈছে আৰু এফালে আমি ছোৱালী কিজনী টমটমত আহিছোঁ আৰু তেনেকৈ ইমান গৰম পৰিছিলে নহয় বহুত গৰম আছিলে আৰু আনফালে আমি পানী তুলি আহি পিনে পাই গ'লোহি আনফালে মই আহি পালোঁ ৰিচিপশ্যনলৈ আৰু আজি আইটেমখিনি কি আছিলে দাদাহঁতে অলপমান দেখাই দিছে আমৰ চাটনি চালাড ভাত দালি নিৰামিষ চব্জিৰ ভিতৰত আছিলে আলু ফ্ৰাই আৰু ডিম আমলেট মটন তাৰপিছত আৰু আছিল মাছ পোলাও তাৰপিছত দিয়া হৈছিল দৈ আৰু ৰসগোল্লা আমি কিজনীও খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা একো সেইকাৰণে আমি আহিলোঁ খাবৰ কাৰণে আৰু এইফালে আমি গোটেইকেইজনী লৈ লৈছোঁ মাছ কিন্তু মই নাখালোঁ আমাৰ কিজনীও খাই হ'ল আৰু আমি ৰিচিপশ্যনৰ পৰা ওলাই আহিলোঁ ইমান গৰম হৈছিলে নহয় ফেনৰ তলত নবহিলে থাকিবই নোৱাৰি দিনটো বেয়া গৰম আছিলে আৰু তেনেদৰে আমি খাই লৈ পিনে অলপমান বহি ল'লোঁ যে ভাত দিছে আপোনালোকক দিছে আপোনালোকে নাখা যে আৰু এইফালে ছোৱালী সকলোৱে খাই বৈ ঘৰলৈ যাব লৈছে আৰু আমাৰ ইয়াত নিয়ম কৰে কইনাজনী আহি সেৱা কৰিব লাগে ভণ্টিও সেৱা কৰি ল'লে আৰু ইমানেই গৰম হৈছিল নহয় ভিতৰতো থাকিব নোৱাৰি এইফালেতো মোৰ অৱস্থা ইমান বেয়া হৈ গৈছিল কাৰণ ইমান গৰম ফেন তলত নবহিলেও নহয় এতিয়া বহি থাকিলেও এতিয়া একো কাম নহয় সেইকাৰণে খাব লৈছোঁ দুবাৰ এইবাৰ দুবাৰ মই এবাৰ তিনিবাৰ আৰু মিঠা খাইছোঁ 8 বাৰ তোকো আমি
বিয়াও আজি ভালেই গ'ল আৰু এইফালে আলহীয়ে লাষ্ট ৰাতি বুলি চবেই আমি ভাত খাই লৈছোঁ। আলহী দুলহী চব গ'ল আৰু এইফালে আমিও সলাই ল'লোঁ কাপোৰ যিহেতু বহুত গৰম পৰিলে। আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ, অন্য এটা ব্লগত লগ পাম। আজিলৈ বাই।